নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল জ্ঞান হাইভ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'ত তোমালোকক আন্তৰিক স্বাগতম জনাইছোঁ আৰু আজি এই ভিডিঅ'ত শংকৰদেৱ শিশু নিকেতনৰ যি অষ্টম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ নৱম পাঠ লেটাৰ্ছ ফ্ৰম এ ফাদাৰ টু হিজ ডটাৰৰ যিখিনি পাঠভিত্তিক প্ৰশ্ন আছে সেই প্ৰশ্নখিনিৰ উত্তৰ তোমালোকৰ লগত আলোচনা কৰিম। এক নম্বৰ প্ৰশ্নটো আছে হু ৱেৰ দ্য আৰিয়ানছ এণ্ড ফ্ৰম ৱেৰ ডিড দে কাম টু ইণ্ডিয়া। আৰ্যসকল কোন আৰু তেওঁলোক ভাৰতবৰ্ষলৈ ক'ৰ পৰা আহিছিল? তো ইয়াৰ উত্তৰটো হ'ব দ্য আৰিয়ানছ ৱেৰ এ ষ্ট্ৰং ফাইটিং ৰেচ এণ্ড দে কেম টু ইণ্ডিয়া ফ্ৰম চেণ্ট্ৰেল এছিয়া। আৰ্যসকল এটা শক্তিশালী যুঁজাৰু ৰেচ অৰ্থাৎ জাতি আৰু তেওঁলোকে মধ্য এছিয়াৰ পৰা ভাৰতবৰ্ষলৈ আহিছিল। ২ নম্বৰ প্ৰশ্নটো আছে হাউ কেন উই ফাইণ্ড আউট মোৰ এবাউট দ্য আৰিয়ানছ। আৰ্যসকলৰ বিষয়ে আমি আৰু বেছি কেনেকৈ বিচাৰি উলিয়াব পাৰোঁ? তো ইয়াৰ উত্তৰটো হ'ব উই কেন ফাইণ্ড আউট এ লট এবাউট দ্য আৰিয়ানছ ফ্ৰম দ্য এনচিয়েণ্ট বুকছ দে ৰোড হুইচ ইনক্লুডছ দ্য বেদাছ পুৰাণাছ দ্য ৰামায়ণা এণ্ড দ্য মহাভাৰত। আৰ্যসকলৰ বিষয়ে আমি যথেষ্টখিনি জানিব পাৰোঁ তেওঁলোকে লিখা সেই যি পৌৰাণিক কিতাপ যিবিলাক তেওঁলোকে লিখিছিল আৰু তাৰ ভিতৰতে আছে বেদাছ অৰ্থাৎ বেদ পুৰাণ ৰামায়ণ আৰু মহাভাৰত। ৩ নম্বৰ প্ৰশ্নটো আছে ৰাইট এবাউট দ্য বেদাছ এণ্ড হাউ দে ৱেৰ পাছড অন টু আছ। বেদৰ বিষয়ে লিখা আৰু বেদ কেনেকৈ আমালৈ আহিল। ইয়াৰ উত্তৰটো হ'ব দ্য বেদাছ আৰ দ্য অল্ডেষ্ট বুকছ ইন দ্য ৱৰ্ল্ড। দ্য বেদাছ ৱেৰ নট ৰিটেন এট ফাৰ্ষ্ট। বেদ হৈছে পৃথিৱীৰ আটাইতকৈ পুৰণি কিতাপ আৰু বেদবিলাক প্ৰথমে লিখা হোৱা নাছিল। দে ৱেৰ বাই হাৰ্টেড এণ্ড হেণ্ডেড ডাউন ফ্ৰম জেনেৰেশ্যন টু জেনেৰেশ্যন বাই দ্য ৱৰ্ড অফ দ্য মাউথ। সেইবিলাক প্ৰথমে মুখস্থ কৰা হৈছিল বা মনত ৰখা হৈছিল আৰু পাছত ইটো প্ৰজন্মৰ পৰা সিটো প্ৰজন্মলৈ মুখে চলি আহিছিল, মুখ বাগৰি আহিছিল বা মুখে মুখে চলি আহিছিল। দ্য বেদাছ ৱেৰ ৰিটেন ইন দ্য বেদিক পিৰিয়ড হুইচ মিনছ নলেজ। আৰু এই বেদসমূহ বৈদিক পিৰিয়ডত বা সময়ত লিখা হৈছিল যাৰ অৰ্থ হৈছে অৰ্থাৎ বেদৰ অৰ্থ হৈছে নলেজ বা জ্ঞান। ৪ নম্বৰ প্ৰশ্নটো আছে হাউ ডিড কাউ ৱৰ্শ্বিপ বিগিন। গৰুৰ উপাসনা বা গৰুৰ পূজা কেনেকৈ আৰম্ভ হ'ল? ইয়াৰ আনচাৰটো হৈছে দ্য বুল এণ্ড দ্য কাউ ৱেৰ ইউজফুল ইন এগ্ৰিকালচাৰ এণ্ড গেভ মিল্ক ৰেচপেক্টিভলি। বলদ গৰু আৰু গাই গৰু খেতি বাতি উপকাৰী আছিল আৰু গাখীৰ দিছিল। চ' দ্য আৰিয়ানছ এডৰ্ড দ্য কাউজ এণ্ড চেং ইন দেয়াৰ প্ৰেইজ। আৰু সেইকাৰণে আৰ্যসকলে গাই গৰুক প্ৰশংসা কৰি তেওঁলোকৰ প্ৰশংসাত অৰ্থাৎ গৰুৰ প্ৰশংসা কৰি গান গাইছিল। লং আফটাৰৱাৰ্ডছ পিপুল ফৰগট দ্য ৰিয়েল ৰিজন ফৰ দ্য কেয়াৰ অফ দ্য কাউ এণ্ড ষ্টাৰ্ট ৱৰ্শ্বিপিং দ্য কাউ। বহু পাছত মানুহে গৰুক যত্ন লোৱাৰ আচল উদ্দেশ্যটো বা আচল কাৰণটো পাহৰি পেলাই মানুহে গৰুক পূজা কৰিবলৈ আৰম্ভ কৰে। ডাজ কাউ ৱৰ্শ্বিপ বিগেন। এনেকৈয়ে গৰুৰ উপাসনা বা গৰুৰ পূজা আৰম্ভ হৈছিল। এবাৰ আহিছোঁ কুৱেশ্যন নম্বৰ 5লৈ। হোৱাট ডাজ দ্য ৱৰ্ড আৰিয়ান মিনছ? ডিছক্ৰাইব দ্য কেৰেক্টাৰিষ্টিক্স অফ দ্য আৰিয়ানছ। আৰিয়ান শব্দটো অৰ্থাৎ আৰ্য শব্দটোৰ অৰ্থ কি আৰু আৰ্যসকলৰ বৈশিষ্ট্য বৰ্ণনা কৰিব লাগে। ইয়াৰ উত্তৰটো হৈছে দ্য ৱৰ্ড আৰিয়ান মিনছ এ জেণ্টলমেন অৰ এ ছুপেৰিয়ৰ কাইণ্ড অফ পাৰ্চন। আৰ্যৰ শব্দটোৰ অৰ্থ হৈছে ভদ্ৰলোক বা এক উচ্চ শ্ৰেণীৰ ব্যক্তি বা লোক। দ্য আৰিয়ানছ লাভড দেয়াৰ ফ্ৰীডম গ্ৰেটলি। আৰু আৰ্যসকলে তেওঁলোকৰ স্বাধীনতা বৰ ভাল পাইছিল। ফৰ দ্য আৰিয়ানছ অফ দ'জ ডেইজ। সেই দিনৰ আৰ্যসকলৰ কাৰণে ডেথ ৱাজ ফাৰ বেটাৰ দেন ডিজনাৰ অৰ শ্লেভাৰী। দাসত্ব বা অসন্মানতকৈ তেওঁলোকৰ কাৰণে মৃত্যু শ্ৰেয় আছিল বা শ্ৰেষ্ঠ আছিল। দে ৱেৰ ভেৰি স্কিল্ড ফাইটাৰ্ছ। দে নিউ এ লট এবাউট ছায়েন্স এণ্ড এগ্ৰিকালচাৰ। তেওঁলোক বৰ পাকৈত যোদ্ধা আছিল আৰু তেওঁলোকে বিজ্ঞান আৰু খেতি বাতিৰ বিষয়ে যথেষ্টখিনি কথা জানিছিল। এবাৰ আহিছোঁ 6 নম্বৰ প্ৰশ্নটোলৈ। হোৱাট ৰুলছ অফ লাইফ ডিড দ্য আৰিয়ানছ কিপ হুইচ হেভ ডেভেলপড ইনটু এন আনহেল্ডি ছিষ্টেম টুডে। আৰ্যসকলে কি আইন কানুন ৰাখিছিল যি আজি আমাৰ মাজত এটা আনহেল্ডি অৰ্থাৎ অস্বাস্থ্যকৰ
আজিৰ দিনত এটা অস্বাস্থ্যকৰ পদ্ধতিলৈ সলনি হ'ল বা বিকাশ হ'ল। The Aryans were afraid of getting mingled with other inhabitants of India. আৰ্যসকল ভাৰতবৰ্ষৰ অন্য নিবাসীৰ লগত মিক্স আপ হোৱাটো বা মিলি যোৱাত তেওঁলোকে বৰ ভয় কৰিছিল। So they made laws and rules to prevent this mingling so that Aryans could not marry others. আৰু সেইকাৰণে তেওঁলোকে কিছুমান আইন কানুন তৈয়াৰ কৰিছিল বা আইন কানুন বনাই লৈছিল যাতে তেওঁলোকে এই মিক্সাৰটো বা অৰ্থাৎ এই যি মিহলি হৈ যোৱাটো নহয় বা তাক বাধা দিব পাৰে তেওঁলোকে কিছু নিয়ম কানুন তৈয়াৰ কৰিছিল যাতে আৰ্যসকলে বেলেগ জাতিৰ মানুহক বিয়া কৰাব নোৱাৰে। লং আফটাৰৱাৰ্ডছ দিছ হেজ গট ডেভেলপড ইনটু এ কাষ্ট ছিষ্টেম। আৰু বহু পাছত এইটোৱেই জাতি প্ৰথালৈ সলনি হ'ল বা বিকাশ হ'ল। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো যদি চাই ভাল লাগিছে লাইক শ্বেয়াৰ কৰিবা, আৰু যদি চেনেলটো প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা। ধন্যবাদ।